ষ্টুডেণ্টছ, আজি তোমালোকক মই ক্লাছ 5ৰ আপোন দেশৰ কথা, হিষ্ট্ৰীৰ আপোন দেশৰ কথা এই কিতাপখন পঢ়াম। তোমালোকক আগৰ দিনা মই পঢ়াইছোঁ না, দ্বিতীয় চেপ্টাৰৰ যিখিনি পঢ়াইছোঁ তাৰ পিছৰ পৰা আজি তোমালোকক বুজাই দি আছোঁ। চোৱা ভালকৈ। প্ৰাচীন কালৰে পৰা অসমৰ বিভিন্ন নাম, প্ৰাচীন কালৰে পৰা অসমৰ বহুত নাম আছিল না, যেনেকুৱা প্ৰাগজ্যোতিষ আছিল, কামৰূপ আছিল। অতি পুৰণি কালত আমাৰ দেশৰ নাম কি আছিল? প্ৰাগজ্যোতিষ। আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। তাৰপিছত চোৱা, প্ৰাগজ্যোতিষপুৰৰ পিছত কি হয়? কামৰূপ। প্ৰাগজ্যোতিষপুৰৰ পিছত আমাৰ দেশখনৰ নাম কি হয়? কামৰূপ। কালিকা পুৰাণ পুথিত আছে যে মহাৰাজ নৰকাসুৰৰ দিনৰ পৰা এই দেশখনৰ নাম কামৰূপ হয়। মহাৰাজ নৰকাসুৰৰ দিনৰ পৰা এই দেশখনৰ নাম কি হয়? কামৰূপ। কামৰূপ নামটোৰ এতিয়া ধুনীয়া আখ্যান আছে। কামৰূপ নামৰ এটা কিন্তু ধুনীয়া গল্প আছে। তোমালোকক গল্পখিনি কওঁ, ভালকৈ শুনা। মহাদেৱৰ পত্নীৰ নাম কি আছিল? সতী। সতী দক্ষ প্ৰজাপতিৰ জীয়েক। সতী কাৰ জীয়েক আছিল? দক্ষ প্ৰজাপতিৰ। এদিন কি কৰিছিল? দক্ষ ৰজাই এটা যজ্ঞৰ এটা পূজাৰ আয়োজন কৰিছিল। সেই যজ্ঞত তেওঁ সকলোকে মাতিছিল, স্বৰ্গৰ দেৱ দেৱতাসকলক, কিন্তু তেওঁ শিৱক মাতা নাই। যেতিয়া শিৱৰ পত্নী সতীয়ে এই কথাটো গম পালে, তেওঁ কি কৰিলে? তেওঁৰ দেউতাকৰ ঘৰত আহিল আৰু তেওঁৰ দেউতাই তেওঁক কি কৰিলে? বহুত শিৱৰ নামত অপমান কৰিলে। যেনেকুৱা শিৱ, শ্মশানবাসী, ভাংগুৰি, পগলা, ভিকু, এইবিলাক কৈ নানান কথা শিৱৰ নামত ক'লে। তেতিয়া সতীয়ে স্বামীৰ নিন্দা সহ্য কৰিব নোৱাৰি এই যজ্ঞৰ আগুনতে কি কৰিলে? নিজৰ